কৰিব তেখেতক মই প্ৰস্তাৱ উত্থাপন কৰিবৰ কাৰণে অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় The Assam Cooperative Societies Amendment Bill 2021 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ আমি সেই বিধেয়কখন মানে পিছত চৰ্চা কৰিম গতিকে আজি বিধেয়কখন উত্থাপন কৰা হৈ গ'ল আৰু এই বিষয়ে এই বিধেয়কখনৰ মানে কিবাটো সকলো সদস্যই মানে পাই যাব ইয়াৰ পিছত নিজৰ নিজৰ বিচাৰটো সদনত ৰাখিব পাৰিব ইয়াৰ ওপৰত কি আছে স্যার মানে পইণ্ট অফ অৰ্ডাৰ আছিলে স্যাৰ কোৱা পইণ্ট অফ অৰ্ডাৰ কোনটো কিবা মাননীয় অধ্যক্ষ মহোদয় প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ সুযোগ দিয়াৰ বাবে আৰু শুভেচ্ছা জনাইছোঁ মই বেছি সময় ল'ব বিচৰা নাই যেহেতু পবিত্ৰ বিধানসভাত নৱনিৰ্বাচিত অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীও আছে আৰু মাননীয় শ্ৰমমন্ত্ৰীও আছে আৰু অসম সামৰিক সংঘৰ সাধাৰণ সম্পাদক আৰু নৱনিৰ্বাচিত বিধায়ক ডুমডুমা সমষ্টিৰ মাননীয় ৰূপেশ গলে ডাঙৰীয়া আছে কোভিডক লৈ পেলাই হওক আৰু এতিয়া বানপানী যিহেতু আহিবলৈ গৈ আছে আমাৰ 1 কোটি ওচৰা-ওচৰি চাহ আদিবাসী লোকসকলৰ মাজৰ পৰা প্ৰায় 20 লক্ষ ওচৰা-ওচৰি প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে প্ৰায় ক্ষুদ্ৰ চাহ বাগানত কাম কৰা শ্ৰমিকসকল আছে এই শ্ৰমিকসকলক লৈ পেলাই মিনিমাম ৱেজ বোৰ্ড যোৱাবাৰ চৰকাৰৰ দিনত গঠন হৈছিল কিন্তু ৱেজ এতিয়ালৈকে চাহ বাগানৰ শ্ৰমিকক নিৰ্ধাৰণ কৰা নহ'ল ইণ্টাৰিম 50 টকাকৈ যোৱাবাৰ নিৰ্বাচনৰ আগে চৰকাৰে যোৱাটো চৰকাৰে ঘোষণা কৰিছিল কিন্তু শ্ৰমিকসকলে এতিয়াও না আমি স্পষ্টীকৰণ চৰকাৰৰ পৰা বিচাৰিছো যেহেতু 3 বছৰ মূৰে নিৰ্ধাৰণ হয় 1/1/2018 চনৰ পৰা মই আপোনাৰ মনৰ কথাটো বুজি পাইছো ডিচেম্বৰ 31 তাৰিখে মই আপোনাৰ মনৰ কথাটো বুজি পাইছো চাহ বাগানৰ শ্ৰমিকৰ যিটো মজুৰি এতিয়ালৈকে নিৰ্ধাৰণ হোৱা নাই এটা 7,500 মাহ গ'লে অলপ আগতে কৈছো বানপানী আৰু একেকৈ যদি থাকি এই বিষয়ে আমি অন্য দিনত আলোচনা কৰিম না আমি চৰকাৰৰ পৰা স্পষ্টীকৰণ আজি নালাগে সোমবাৰলৈকে বিধানসভা আছে আপুনি সোমবাৰলৈকে বিধানসভা আছে মাননীয় আপোনাৰ যোগেদি মাননীয় আপুনি যিটো কৈছে মই এতিয়া ইয়াত নোট কৰি ৰাখিছো আমি যিটো কৈছে নোট কৰি ৰাখিছো আৰু এই বিষয়ত চৰকাৰৰ লগত আমি বিচাৰিছো আৰু বিষয়ে চৰকাৰৰ ফালৰ পৰা এটা বিবৃতি পালে ভাল পাম মিনিমাম ৱেজ বৰ্ডৰ লৈ পেলাই শ্ৰমিকসকলৰ মজুৰি কথাটো আপুনি যিমানে দীঘলকৈ নকওক যিখিনি কৈছে মই চমুকৈ কৈছো কিন্তু মূল বিষয়টো বুজি পাইছো আৰু আপোনাৰ কথাটো নোট কৰি লৈছো আৰু যদি আহি থকা মানে সদনত এই বিষয়ত যদি আমি আহ্বান জনাইছো যে চৰকাৰ সোমবাৰৰ ভিতৰত মই কৈছো নোট কৰাৰ পিছত মই চৰকাৰৰ লগত ক'ব লাগিব যাৰ লগত জড়িত এই বিষয়টো তেখেতসকললৈ মই অৱগত কৰিম ইয়াৰ পিছত চৰকাৰে আপোনাক ইয়াৰ জবাবটো দি দিব আজি নালাগে মই নোট কৰিছো আজি দিনটো অট টেকিং এটা কিবালৈ আহিছে ওট টেকিং ৰিলেটেড তাৰ মানে ওট টেকিং ৰিলেটেড মানে আমাৰ মাননীয় সদস্য আজি আমি পিছত বিভিন্ন বিষয়ত আমি আলোচনা কৰিম আজি প্ৰথম দিন আৰু আমাৰ কাৰ্যসূচী আমাৰ মাননীয় সদস্য অখিল গগৈ ডাঙৰীয়া মাননীয় সদস্য অখিল গগৈ ডাঙৰীয়া যিজন দণ্ডাধীশে লৈ আহিছিলে তেখেতক এছেম্বলি কেম্পাছৰ ভিতৰত মই এই বিষয়ত কৈছো এইটো চাওক এই বিষয়ত বিধানসভাই সিদ্ধান্ত ল'ব নোৱাৰে বিধানসভাত উত্থাপন হোৱা হেতুকে এই বিষয়টো নোট ডাউন কৰি লোৱা হৈছে এই বিষয়ৰ লগত সম্পৰ্ক থকা যি কৰ্তৃপক্ষ এই কৰ্তৃপক্ষৰ লগত কনসাল্ট কৰি ফালে এই বিষয়ত এইটো জনোৱা হ'ব এই বিষয়টো অলৰেডি কোৱা হৈছে ইয়াত আমি কোন অপৰাধীৰ ওপৰত কি কৰিব লাগে ইয়াৰ সিদ্ধান্ত আমি এই হাউচখনত ল'ব নোৱাৰো গতিকে এই বিষয় যেহেতু সদনত উত্থাপন হৈছে ইয়াৰ উত্তৰ যেহেতু আমাৰ সদনত নাই গতিকে সদনৰ বাহিৰত আমি আজি মাতি আনিব নোৱাৰো গতিকে কনসাৰ্ন যেটো মানে অথৰিটি আছে তেওঁলোকৰ লগত কনসাল্ট কৰি এই বিষয়ত
আমি জনাম আৰু যেটো আপোনালোকে বিচাৰিছে হিটোই যদি কনসার্ন অথৰিটি সবৰ পৰা হয় মানে এটোতো স্বাভাৱিক মানে হিটো হোৱাটো গতিকে সেই হিচাপে সদনখনত মই স্পিকাৰ হিচাপে আপোনাৰ কথাটো ৰেসপন্স দি নোট কৰি লৈছো আৰু ইয়াৰ পিছত আমি অলৰেডি কৈছো যে কনসার্ন অথৰিটিৰ লগত আমি এই বিষয়ত কনসাল্ট কৰিম আৰু সেই বিষয়ে আপোনাক অৱগত কৰা হ'ব গতিকে আমাৰ সদনখন আজি ইয়াতে স্থগিত ৰখা হ'ল অহা কালি 3 বজাত আৰম্ভ হ'ব কত এজেন্ডাটো মোক দিয়াই নাই আচ্ছা সন্মানীয় সদন আমাৰ আৰু এটা থাকি গৈছে গতিকে আপোনালোকক অকণমান সময় আকৌ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো আছে এজেন্ডাটো আমি কিবা কৰি পোৱা নাই এইটো মই যে দুটা কৈছিলো ক'ত এইটো আমি ডিসকাশন নকৰা নহয় প্ৰচিডিউৰ ৰাখিলো এতিয়া আমাৰ শোক বাৰ্তা আছে চতুৰ্দশ অসম বিধানসভাৰ পঞ্চদশ অধিৱেশন সমাপ্তিৰ পৰা আজি ইংৰাজী 21/5/2021 তাৰিখে পঞ্চদশ বিধানসভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হোৱালৈকে এই কালছোৱাৰ ভিতৰত ৰাজ্য তথা দেশৰ বিভিন্ন ক্ষেত্ৰলৈ বিশেষ বৰঙণি আগবঢ়োৱা ভালেকেইগৰাকী বৰেণ্য ব্যক্তিৰ পৰলোকপ্ৰাপ্তি ঘটে অতি দুখ আৰু ব্যতীত হৃদয়েৰে আজি অসম বিধানসভা পবিত্ৰ মজিয়াত এই বৰেণ্য ব্যক্তিসকলৰ বিয়োগত শোক প্ৰকাশ কৰিবলৈ লৈছো যে প্ৰথমতে আছে আমাৰ ডক্টৰ ভূমিধৰ বৰ্মন অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিশিষ্ট ৰাজনীতিবিদ তেখেতৰ বিষয়ে আমি সকলোৱে মানে জানো তেখেতে ৰাজনীতি জীৱনত অসমৰ কাৰণে যথেষ্ট অৰিহণা দি গৈছে গোটেই জীৱন তেখেতে ৰাজনৈতিকভাৱে এই ৰাজ্যখনৰ কাৰণে ৰাইজৰ প্ৰতিনিধি হয় তেখেতে নিজৰ জীৱনটো অতিবাহিত